নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আমি আজি এঠাইলৈ গৈ আছোঁ, মানে বিয়াৰ ৰিচেপশ্যন এখনলৈ গৈ আছোঁ। আজি আমাৰ মাহীৰ ল'ৰাৰ বিয়া মানে ৰিচেপশ্যন হয়। ভিডিঅ'টো বনাই থোৱা আছিলে, কিন্তু মই এডিট কৰিব টাইম পোৱা নাছিলোঁ। আমি গোটেই ফেমিলিটোৱে গৈছোঁ বিয়ালৈ। মা, দেউতা, ভণ্টি, ভাগিন সকলোখিনিয়ে গৈছোঁ। গুৱাহাটীত হৈছে ৰিচেপশ্যনটো। আৰু খুব ভোকো লাগিছে, যিহেতু আমি মঙলদৈৰ পৰা আহিছোঁ। গতিকে কিবা এটা খাবলৈ আহিছোঁ আৰু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিয়াৰ। বিয়াৰ দিনা মোৰ অহা নহ'লে, যিহেতু দুৰ্গা পূজা চলি আছিলে, ব্যস্ত থাকিলোঁ তেনেকৈ। আৰু মোৰ ৰাতিলৈ সাংস্কৃতিক কাৰ্যসূচী আছিলে, ত' বিয়াৰ দিনা মোৰ অহা নহ'ল। মা দেউতা আহিছিলে। ৰিচেপশ্যনৰ দিনাই আমি আহি এনেদৰে বিয়াত মানে ভাল লাগিলে আৰু আহি। আৰু ভিডিঅ'টি কৰিলেও পিছত চাব পৰা যাব। আৰু স্মৃতিসমূহ থাকি যায় এনেদৰে, ধৰক বিয়া বা যিয়ে নহওক, ফটোজ বা ভিডিঅ'সমূহ ল'লে পিছত এনেদৰে চাই থাকিব পাৰি। মই কেইটামান ৰিলছৰ কাৰণেও শ্বুট লৈছিলোঁ, যিহেতু পৰিৱেশটো খুব ধুনীয়া। আৰু এইজনী হৈছে আমাৰ মাহী। মাহীকো লৈ আনিলোঁ মোৰ লগত ৰিলছ বনাবলৈ। আপোনালোকে পাইছে বাৰু ৰিলছটো। আৰু মই এটি গীতো পৰিৱেশন কৰিলোঁ ইয়াত। যিহেতু চিষ্টেমটো আছিলে, দেওৰৰ বিয়া বুলি অকণমান এনজয় কৰিলোঁ ময়ো। আৰু শেষত এয়া দৰা কইনাৰ লগত ফটো উঠিছোঁ। দুয়োজনলৈ বহুত শুভেচ্ছা জনালোঁ। আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিব ওলাইছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টি কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। পুনৰ উপস্থিত হ'ম অন্য এটা ভিডিঅ' সৈতে। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম। তথাপি জানো